বন্ধুসকল, হিন্দু সমাজত বিভিন্ন পৰম্পৰা তথা মান্যতা সম্বন্ধে আমাৰ কিছুমান ধৰ্মীয় গ্ৰন্থত উল্লেখ থকা দেখা পাওঁ। অতি প্ৰাচীন কালৰে পৰাই ঋষি মুনিসকলৰ সময়ৰ পৰাই বৰ্তমান সময়লৈকে আমাৰ হিন্দু সমাজ ব্যৱস্থাত এই পৰম্পৰাসমূহ মানি অহা হৈছে। কিন্তু এটা কথা আপোনালোকে জানিলে আচৰিত হ'ব যে আমাৰ এই পৰম্পৰাসমূহৰ আঁৰত কিছু বৈজ্ঞানিক ৰহস্যও সন্নিৱিষ্ট হৈ আছে। এই সম্পৰ্কে আগবঢ়ালোঁ আজিৰ এই ভিডিঅ'টি। প্ৰথমে নমস্কাৰ জনোৱা। আমাৰ সমাজ ব্যৱস্থাত কোনো লোকক সাক্ষাৎ কৰা সময়ত নমস্কাৰ জনোৱা হয়। ইয়াৰ এক বৈজ্ঞানিক ৰহস্যও আছে আৰু সেয়া হৈছে যে এনে কৰাৰ ফলত দুয়োখন হাতৰ আঙুলিৰ ওপৰত চাপ পৰে। ইয়াৰ ফলত আমাৰ মগজু, চকু, কাণ সক্ৰিয় হৈ পৰে। ইয়াৰ দ্বাৰা আমি আমাৰ সন্মুখৰ মানুহজনক বেছি সময়লৈ মনত ৰাখিব পাৰোঁ। দ্বিতীয়তে, কপালত ফুট বা তিলক লগোৱা। সনাতন ধৰ্মত প্ৰায় সংখ্যক লোকেই স্নান কৰাৰ পাছত পূজা পাতল কৰি কপালৰ মধ্য অংশত ফুট লয়। ইয়াৰ ফলত তিলক লগোৱা উক্ত স্থানত শিৰ সতেজ হৈ পৰে আৰু শৰীৰত ঊৰ্জাৰ সঞ্চাৰ ঘটে। ইয়াৰ বাহিৰেও ইয়াৰ ফলত শৰীৰত ৰক্ত সঞ্চালনো সুন্দৰকৈ হ'ব ধৰে। চতুৰ্থতে, দক্ষিণৰ দিশৰ ফালে মূৰ কৰি শোৱা। সনাতন ধৰ্মত মান্যতা আছে যে এনেকৈ শুলে বেয়া স্বপ্ন নাহে, ভূত প্ৰেতৰ পৰা মানুহ বাচি থাকে। কিন্তু ইয়াৰ বৈজ্ঞানিক কাৰণটো এয়া হৈছে যে উত্তৰ দিশত যিহেতু চুম্বকীয় প্ৰভাৱ থাকে, সেইবাবে উত্তৰ ফালে মূৰ কৰি শুলে আমাৰ শৰীৰ পৃথিৱীৰ চুম্বকীয় তৰংগৰ প্ৰভাৱলৈ আহে। ইয়াৰ ফলত আমাৰ শৰীৰৰ মজুত আইৰণ মগজুৰ ফালে গতি কৰে, যাৰ বাবে মানুহৰ মগজুৰ লগত জড়িত বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়। পঞ্চমতে, জৰি গছৰ পূজা। সনাতন ধৰ্মত জৰি গছৰ পূজা কৰাটো অত্যন্ত শুভ বুলি মনা হয়। প্ৰত্যেক শনিবাৰে বিভিন্ন ঠাইত জৰি গছৰ তলত চাকি বন্তি জ্বলোৱা হয়। ইয়াৰো এক সুন্দৰ বৈজ্ঞানিক কাৰণ আছে। জৰি গছে দিনে নিশাই আমাক অক্সিজেন প্ৰদান কৰি থাকে। এই গছজোপাই বায়ুমণ্ডলত এক শুদ্ধ বাতাৱৰণৰ সৃষ্টি কৰে। সেয়েহে জৰি গছৰ পূজা পাতল কৰাৰ ফলত এই গছজোপাৰ প্ৰতি মানুহৰ এক ঐশ্বৰিক ভাৱ জাগৃত হয়। ইয়াৰ ফলত এই গছজোপাৰ ৰক্ষণাবেক্ষণৰ কথা চিন্তা কৰা হয়। ষষ্ঠতে, সূৰ্য নমস্কাৰ কৰা। প্ৰাচীন কালত ঋষিমুনিসকলে জন্ম দিয়া যোগাব্যায়াম আজি পৰ্যন্ত বহুসংখ্যক লোকেই মানি চলে। ইয়াৰ ভিতৰত পুৱা সূৰ্য নমস্কাৰ বহুতেই কৰে। কিন্তু ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ হৈছে যে পুৱা সূৰ্য নমস্কাৰ কৰিলে ভিটামিন ডি পোৱা যায়। বৰ্তমান সময়ত মানুহে সূৰ্যৰ পোহৰত বেছিকৈ নোলায়, যাৰ বাবে তেওঁলোক ভিটামিন ডি লাভ কৰাৰ পৰা বঞ্চিত হয়। সপ্তমতে, মজিয়াত বহি খাদ্য খোৱাটো। ভাৰতবৰ্ষত সৰহ সংখ্যক লোকেই মজিয়াত বহি আহাৰ গ্ৰহণ কৰে। ইয়াৰ বাহিৰেও সনাতন ধৰ্মীয় বিভিন্ন অনুষ্ঠানত মাটিত বহি খোৱাৰে পৰম্পৰা চলি আছে। ইয়াৰ বৈজ্ঞানিক কাৰণ এইটো যে মজিয়াত লেপেটা কাঁহীত বহি খালে মানুহৰ মস্তিষ্ক শান্ত হৈ থাকে। অৰ্থাৎ লেপেটা কাঁহীত বহাটো এক প্ৰকাৰৰ যোগাসনেই। অষ্টমতে, তুলসী গছৰ পূজা। সনাতন ধৰ্মত তুলসী গছক যথেষ্ট মহত্ব দিয়া হৈছে। এই গছজোপাক যথেষ্ট শুভ বুলিও মান্য কৰা হয়। সেয়েহে সকলো সনাতন ধৰ্মাৱলম্বী লোকৰ ঘৰত এজোপা তুলসী গছ থাকেই। ইয়াৰ আঁৰতো কিছু বৈজ্ঞানিক কাৰণ লুকাই আছে। তুলসী পাতৰ শৰীৰৰ বাবে অতি সুফলদায়ক। ইয়াৰ সহায়ত চাহ বনাবও পাৰি। ইয়াৰ বাহিৰেও তুলসী পাত মৌ ৰসৰ লগত পান কৰিলে কাহ আদিৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। তুলসী গছ এক প্ৰকাৰৰ আয়ুৰ্বেদিক গছ। নৱমতে, মন্দিৰ বা পূজা পাতলত ঘণ্টা বজোৱা। মন্দিৰ বা পূজা পাতলত ঘণ্টা বজালে পূজিত দেৱতাজন আমাৰ ফালে বেছিকৈ ধ্যান দিয়ে বুলি বিশ্বাস আছে। কিন্তু বৈজ্ঞানিক দিশৰ পৰা চালে ঘণ্টা বজোৱাৰ ফলত ঘণ্টাৰ ধ্বনিয়ে বায়ুমণ্ডলত
এক কম্পনৰ সৃষ্টি কৰে। ইয়াৰ ফলত বায়ুমণ্ডলত মিলি থকা বিভিন্ন অণুজীৱ বা জীৱাণুসমূহ নষ্ট হৈ যায় আৰু এক শুদ্ধ বাতাবৰণৰ সৃষ্টি হয়। দশমতে ব্ৰত ৰখাটো। ব্ৰত পালন হৈছে সনাতন ধৰ্মৰ এক উল্লেখনীয় অংশ। বিশেষকৈ সোমবাৰ, বৃহস্পতিবাৰ, শনিবাৰ বহুতো লোকে ব্ৰত ৰাখে। এই কাৰ্যৰ দ্বাৰা দেৱতাক সন্তুষ্ট কৰি আমি ভাল ফল লাভ কৰাৰ আশা কৰোঁ। কিন্তু ইয়াৰো এক বৈজ্ঞানিক ৰহস্য লুকাই আছে আৰু সেই অনুসৰি ব্ৰত পালন কৰাৰ সময়ত মানুহে ফল-মূল আদি খায়, যাৰ দ্বাৰা পুষ্টিকতা পোৱা যায়। সেই সময়ত কোনো ধৰণৰ মছলাজাতীয় খাদ্য খোৱাৰ পৰাও আঁতৰি থকা হয়। সেই সময়তে আমাৰ শৰীৰৰ পাচন তন্ত্ৰটো সতেজ হৈ পৰে। ইয়াৰ বাহিৰেও এনে খাদ্য খোৱাৰ ফলত কেঞ্চাৰ, ৰক্তচাপৰ দৰে সমস্যা আদি ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰি। একাদশতে ধূনা দিয়া। সনাতন ধৰ্মীয় বিভিন্ন আচাৰ অনুষ্ঠানত ধূনা জ্বলোৱা পৰম্পৰা প্ৰচলিত হৈ আহিছে। ইয়াৰ বৈজ্ঞানিক কাৰণটো অতি গুৰুত্বপূৰ্ণ। ধূনা দিয়াৰ ফলত বায়ুৰ লগত মিলি থকা ভাইৰাছ, বেক্টেৰিয়া আদি নাশ কৰে, যাৰ বাবে উক্ত স্থানত বাতাবৰণ শুদ্ধ হয়, সকাৰাত্মক শক্তিৰ আগমন ঘটে। বন্ধুসকল, এইসমূহে আছিল সনাতন ধৰ্মীয় কিছু নিয়ম তথা পৰম্পৰা, য'ত একোটা অত্যন্ত গুৰুত্বপূৰ্ণ বৈজ্ঞানিক ৰহস্য অন্তৰ্নিহিত হৈ আছে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী সময়ত এটি নতুন ৰোচক ভিডিঅ' লৈ পুনৰ আপোনালোকক লগ পোৱাৰ আশা আৰু প্ৰতিশ্ৰুতিৰ সৈতে আজিৰ ভিডিঅ'টো ইমানতেই পৰিল সমাপ্তি। চাই থাকিব দৈবিক অসমীয়া। ধন্যবাদ।